তো আশা কৰিলোঁ গাইজ সকলোকে লগ পাম ধুনীয়াকৈ অল আছাম ৰাইডত। থেংক ইউ ভাই। এতিয়া এইটো বেগটো লৈ ল'লোঁ, এইটো বেগটো সৰু বেগ ল'লোঁ। মই ইয়াতে কেইটামান ষ্টিকাৰ বনাব গৈ আছোঁ। ছাগল কেলাম ফাইনেলি এতিয়া আমি অল আছাম ৰাইডৰ কাৰণে ফুল অন ৰেডি তাৰমানে আৰু ফুল অন জছত ওলাইছোঁ। এতিয়া একবাৰে এজন পুলিচ ছাৰ আহিছিলে, অকণমান ড্ৰিংক কৰিছিলে ছাৰজনে, তেনেকৈ আৰু তো পিছৰ পৰা মোৰ মানে বাইকটো ৰাখি থৈ বাইকটোত মই ব্ৰিজৰ পৰা তাৰ মানে বাইকটো ৰাখি থৈছিলোঁ। তো পিছৰ পৰা ছাৰজনে আহিলে, আহি পিনে ডাইৰেক্ট মাৰি দিলে মোৰ বাইকৰ কটিত। ক'ব গ'লে গাইছ আমাৰ অসমতো যে এনেকুৱা ভাল পুলিচ আছে, তো সেইটো কাৰণে গাইছ আমি প্ৰাউড ফিল কৰোঁ। কিছুমান অল আছাম যে ৰাইডটো যাম, তো ডেটটো এতিয়া কৈ আছোঁ আপোনালোকক। ডেটটো হ'ল গাইছ 23। অ'কে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিছ ইজ ফেকাছ ব্লগ। তো গাইছ এতিয়া দেখা পাইছে আমাৰ জিঅ'ছ। এতিয়াতো আপোনালোকে গমেই পাইছে টাইটেল থাম্বনেইল চাই পিনে এতিয়া ক'ত গৈ আছোঁ, ক'ত কি কথা কৈ আছোঁ। চ' গাইছ এতিয়া গৈ আছোঁ আমি দুইজনে বাইকখনৰ অকণমান কাম কৰিব। বাইকখনৰ কাম অলমষ্ট গোটেই কমপ্লিট হৈ গৈছে, একো কাম নাই গাইছ। এতিয়া গাইছ মেইন কথাটো হ'ল কি, মই ইয়াতে কেইটামান ষ্টিকাৰ বনাব গৈ আছোঁ আৰু এটা বেগ লাগে তাৰমানে মোক, সেইটো বেগটো ল'ব গৈ আছোঁ। তো ফাইনেলি গাইছ এতিয়া অল আছাম ৰাইডৰ আপোনালোকে বহুতে ৱেইট কৰি আছিলে, বহুত আগতে মই কৈ দিছিলোঁ অল আছাম ৰাইডটো কৰিম বুলি কিনে। এতিয়া গাইছ এই ছাগল কেলাম। তো কথাটো হ'ল কি গাইছ, ফাইনেলি এতিয়া আমি অল আছাম ৰাইডৰ কাৰণে ফুল অন ৰেডি তাৰমানে আৰু ফুল অন জছত ওলাইছোঁ এতিয়া গাইছ আমি। তো আপোনালোকে বহুত দিনৰ পৰা মানে বহুত আগৰ পৰা আপোনালোকে ৱেইট কৰি আছিলে অল আছাম ৰাইড কেতিয়া যাম। তো এতিয়া ফাইনেলি গাইছ সেই টাইমটো আহিছে। আৰু গাইছ আপোনালোকে তো যোৱা ভিডিঅ'টো চালে, মোৰ ফেচ ৰিভিল ভিডিঅ'টো আপোনালোকক কেনেকুৱা পালে একদম কমেণ্ট কৰি জনাব। বহুতৰে একদম খাতৰনাক গাইছ, জবৰদস্ত কমেণ্ট আহিছে একদম গাইছ, দিল খুচ। এতিয়া মন মানে কি ক'বা আৰু গাইছ, হেপী গাইছ। তো থেংক ইউ ছ' মাছ গাইছ, লাভ ইউ অল গাইছ, আপোনালোকক ইমানখিনি মৰম দিয়াৰ বাবে। বাকী গাইছ এতিয়া আমাৰ জিউ শ্ব' অকণমান লেতেৰা হৈ আছে, এতিয়া জিউ শ্ব'কো অহাকালি ধুম, আজি নুধুম আৰু গাইছ আমি গৈ আছোঁ অল আছাম ৰাইডটো। তো তাৰে ডেটটো আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ অকণমান পিছত। আমাৰ জিউ শ্ব' আৰু এটা প্ৰব্লেম হৈ আছে, সেইটো প্ৰব্লেমটো অকণমান আগত গৈ কিনে দেখুৱাই দিম কি হৈছে কি হোৱা নাই। একচুৱেলি গাইছ মই গুৱাহাটী গৈছিলোঁ এইটো শ্বুটটোৰ কাৰণে, মানে ফেচ ৰিভিলৰ শ্বুটটোৰ কাৰণে। বহুত দিনেই হ'ল গাইছ এনেকুৱা হোৱা। তো মোৰ এটা এক্সিডেণ্ট হৈ গৈছিলে। তো এক্সিডেণ্টটো হ'ল কি গাইছ, আমি এটা ব্ৰিজৰ ওপৰত তাৰমানে এটা এনেকুৱা ফেচ ৰিভিলৰ কাৰণে অকণমান বাইকৰ চিনেমেটিক শ্বট লৈ আছিলোঁ। তো তেনেকৈ আৰু মানে পিছৰ পৰা এজন পুলিচ ছাৰ আহিছিলে, অকণমান ড্ৰিংক কৰিছিলে ছাৰজনে, তেনেকৈ আৰু। তো পিছৰ পৰা মোৰ মানে বাইকটো ৰাখি থৈ বাইকটোত মই ব্ৰিজৰ পৰা তাৰ মানে বাইকটো ৰাখি থৈছিলোঁ। তো পিছৰ পৰা ছাৰজনে আহিলে, আহি পিনে ডাইৰেক্ট মাৰি দিলে মোৰ বাইকৰ কটিত। এতিয়া গাইছ কি ক'বা, এতিয়া মোৰ কটি ফাটি গ'ল। তো চেম তেনেকুৱা গাইছ এতিয়া মোৰ বাইকখনৰো গান ফাট গয়া ভাই। তো এতিয়া গাইছ মোৰ বেক লাইটটোতো ভাঙি গ'ল, দেন তাৰপিছত আৰু ইফালে বাইকটো মানে লেফ্ট চাইডে পৰি গ'ল। তেনেকৈ আৰু বাইকৰ বেক লাইটটোৱে মানে সি ডাইৰেক্ট খুন্দাটো মাৰি দিছে। তেনেকৈ বেক লাইটটো ভাঙি গ'ল। বেক লাইটটো তেনেকৈ ভাঙা নাই, অকণমান ক্লিপটো ভাঙিছে তাৰ। আৰু ইফালে এক্সট্ৰি গেটখন অকণমান স্ক্ৰেচ হৈছে, আৰু এইটো যে দেখা পাইছে গাইছ এইটো মোৰ ভাঙি গ'ল সেইদিনাখনৰ পৰা। বাকী তেনেকুৱা একো হোৱা নাছিলে। আৰু এইটো গাইছ ফুট ৰেষ্টটো, তো এইটো ভাঙিছিলে, তেনেকুৱা একো নাই আৰু। তো তেনেকুৱা একো ডাঙৰ কাম হোৱা নাই, সৰু সুৰা অকণমান হৈছে আৰু। তো সেইখিনি একো কথা নাই, মই জল্দি ঠিক কৰি ল'ম। তো মই ভাবিছিলোঁ গাইছ এনেকুৱা ভয় লাগিছিলে মানে অল আছাম ৰাইডটো মোৰ কেঞ্চেল হৈ যাব, আজি কি হৈ গ'ল। তাতো আৰু গাইছ পুলিচৰ লগত কেছটো হৈ গ'ল। নৰ্মেল মানুহৰ লগত হ'লেও কিবা এটা ছল্ভ কৰিব পৰা যায়। তো তেনেকৈ কৰি আৰু মানে অকণমান কেছটো মানে ডাঙৰে হৈ গৈছিলে পিছক লাগি। মোৰ বাইকটো থানাত আছিলে এদিন, তেনেকৈ ফেচ ৰিভিল শ্বুটটো কৰিব যাওঁতে তেনেকৈ বাইকটো মোৰ থানাত ফাৰ্ষ্ট টাইম সোমাই পালে। তো মই ভাবিছিলোঁ ভিডিঅ'টো দিম বুলি কিনে, বাট গাইছ ভিডিঅ'টো নিদিয়া কাৰণটো আপোনালোকক কৈ দিওঁ। ছাৰজনৰ লগত আমাৰ ভালকৈ বুজাবুজি হৈ গ'ল লাষ্ট টাইমত, নেক্সট দিন তাৰমানে। নেক্সট দিনা আমাৰ ছাৰজনৰ লগত তাৰমানে ভালকৈ কথা বতৰা হৈ গ'ল, আৰু ছাৰজনে মোক ক'লে তাৰে ভুল হোৱা বুলি কিনে ভুলটো স্বীকাৰ কৰিছে। সেইটো কাৰণে গাইছ মোৰ ভাল লাগিছে, এনেকুৱা ভাল লাগিছে গাইছ ছাৰজনক, যে লাষ্ট টাইমত যে ছাৰজনে যে মোৰ লগত যে মানে সেইটো নকৰিলে, একো যে নকৰিলে। তো সেইটো কাৰণে ছাৰজনক ভাল লাগিছে। সেইটো কাৰণে মই সেইটো ছাৰজনৰ মুখখন চাই কেনে গাইছ এইটো ভিডিঅ'টো মই দিয়া নাই। তো সেইদিনাখন মই ডাইৰেক্ট মানে ফুল ফুটেজ আছিলে, তো ছাৰজনৰে ভুল নে মোৰে ভুল, অল এভৰিথিং গাইছ মোৰ ফুটেজটো আছিলে, এতিয়াও আছে বাৰু ফুটেজটো। তো এতিয়া আপোনালোকক নেদেখুৱাওঁ, একদম চৰি গাইছ, আপোনালোকে বেয়া নাপাব। কাৰণটো গাইছ মানুহ এজনে পৰিছে, হয় গাইছ সি ড্ৰিংক কৰি আহিছে, বাট গাইছ তাৰো ভুল হ'ব পাৰে বা কিবা কৰি হ'ল আৰু সেইটো ভুলতে হৈ গ'ল। তো মানুহৰ এক্সিডেণ্ট হওঁতে বেছি ডাঙৰ কথা নহয়, তো ভুলত হৈ যায় আৰু। তো তেনেকৈ ছাৰজনক মই ফাৰ্মাচীলৈকেও লৈ গৈছোঁ, বাকী গোটেইখিনি অল এভৰিথিং তাক হেল্প কৰিছোঁ মই। সি খুন্দা মৰাৰ পিছতো মই এইবিলাকৰ বাইকৰ চিন্তা কৰা নাই, তো মানুহজনৰ চিন্তা কৰিছোঁ। মানুহজনৰ তাৰমানে মাথাটো ফাটিছে, 4টা চিলাই পৰিছে। তো সেইটো কাৰণে গাইছ ছাৰজনক লাগিও বেয়া লাগিলে, মই সেইদিনাখন ড্ৰিংক কৰি আহিছে হয়, তথাপিও বেয়া লাগিলে। তো মানে বহুত ডাঙৰ কেছটো, আৰু কেছটো বহুত ডাঙৰ আগলৈকে হৈছে। এতিয়া ক'লে গাইছ ভিডিঅ'টো খতমেই নহ'ব, এনেকুৱা কেছ তাৰমানে। তো সেইটো কাৰণে ছাৰজনকো বহুতখিনি মই যিখিনি পাৰোঁ সেইখিনি হেল্প কৰিছোঁ ছাৰজনক সেইদিনাখন ৰাতি। আৰু নেক্সট দিনা ছাৰজনৰ লগত ভালকৈ লগ হৈ কিনে কথা পাতিলোঁ যেতিয়া, তো ছাৰজনে ভাল ৰেছপন্স পাইছোঁ মই তাৰ পৰা। তো সেইটো কাৰণে মই ছাৰজনৰ মুখখন চাই পিনে ভিডিঅ'টো পষ্ট কৰিলোঁ আৰু। তো ভুলটোতো ছাৰজনৰে আছিলে, তো একো নাই আৰু গাইছ, একো নাই।
তো এতিয়া ক'ব গ'লে গাইছ আমাৰ অসমতো যে এনেকুৱা ভাল পুলিচ আছে তো সেইটো কাৰণে গাইছ আমি প্ৰাউড ফিল কৰোঁ কিছুমান পুলিচৰ কাৰণে আৰু কিছুমান পুলিচৰ কাৰণে বৰবাদ হয় কি ক'বা আৰু গাইছ এইবিলাক ইমান কেছত নাযাওঁ আৰু এতিয়া আমাৰ অল আছাম ৰাইডটোৰ কাৰণে আমি ফুল অন ৰেডি তো তাকে এতিয়া বাইকৰ ষ্টিকাৰ কেইটামান বনাব গৈ আছোঁ যেতিয়া অল আছাম ৰাইড যাম ন তাৰে এটা মেপ এটা বনাব গৈ আছোঁ এতিয়া দুজনে গৈ আছোঁ আৰু মোৰ লগত আৰু গাইছ অল আছাম ৰাইডত আমি যাম 5জন টোটেল বাইক থাকিব 4খন এখন বাইকত 2জন পিলিয়ন থাকিব মানে 2জনে থাকিব এখন বাইকত আৰু বাকী আমি 3খন বাইকত গোটেই মানে চলো 2খন ভিতৰি থাকিব এখন সুজুকি জিক্সাৰ 150 থাকিব বাকি আৰু আমাৰ জিউছ তো আমি 5জন যাম কিন্তু বাইক 4খন হ'ব তো আশা কৰোঁ গাইছ ৰাইডটো যাতে আমাৰ ভাল হয় ভালকৈ আমি যাতে ঘূৰি আহিব পাৰোঁ তাকে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে ছাপোৰ্ট কৰিব এতিয়া আপোনালোকৰ ছাপোৰ্ট গাইছ যাতে গাইছ মই ভালে ভালে গৈ পেলাই ঘূৰি আহিব পাৰোঁ তো আপোনালোকে অকণমান হেৰি কৰিব আৰু তো এতিয়া গাইছ মই অল আছাম যে ৰাইডটো যাম তো ডেটটো এতিয়া কৈ আছোঁ আপোনালোকক তো ডেটটো হ'ল গাইছ 23 তাৰিখ আমি মানে 23 তাৰিখে ৰাইডটো যাম সোমবাৰে তো সোমবাৰে আমি মৰ্ণিং টাইমত যাম একদম মৰ্ণিং আমি ইয়াৰ পৰা ঘৰৰ পৰা ওলাই আহিম আৰু মানে 6টামান বজাত ওলাই পেলাই আমাৰ ৰাইডটো হ'ব গাইছ এইটো ছাইডৰ পৰা মানে বকোটো গোৱালপাৰা ধৰি লওক মানে গোৱালপাৰাৰ পৰা কিমান দূৰ যাব পাৰোঁ সেইটো ৰাইডটোত গম পোৱা যাব আৰু তো মানে আমি বকৰ পৰা এতিয়া গোৱালপাৰা ছাইডেদি এনেকুৱা কৰি যাম আৰু তো ৰাইডটো অকণমান আমি এনেকুৱা কৰি ঘূৰিম তো যাতে গাইছ আপোনালোককো তাতে লগ পাওঁ সকলোকে আশা থাকিল গাইছ মৰম থাকিল আপোনালোকে যাতে ৰাস্তা ঘাটে লগ পাম তো তাকে আশা থাকিলে আৰু আপোনালোকক বাকী আপোনালোকে কৈ থাকে বহুতে অমুকতা তমুকতা গাইছ সেইবিলাক জেগা মই চিলেক্ট কৰি থৈছোঁ এতিয়া ৰাইডৰ মাজে মাজে কৈ থাকিম গাইছ আমি কোনটো ডিষ্ট্ৰিক্টত যাম কোনটো ডিষ্ট্ৰিক্টত নাযাম এইবিলাক কৈ থাকিম আপোনালোকে তো ভিডিঅ'টো আপোনালোকে খালি কণ্টিনিউ ভিডিঅ' চাবা ডেইলি ব্লগ দিম চাগে মই অল আছাম ৰাইডৰ যেতিয়া যাম মানে তো তেতিয়া ডেইলি দিম চাগে আপোনালোকে এইটো কথা মনত ৰাখক মই 23 তাৰিখে গৈ আছোঁ সেইদিনাখন হ'ব সোমবাৰৰ দিনা আমি ডাইৰেক্ট বকো শিৱ মন্দিৰত আহিম শিৱ মন্দিৰত যাই পিনে আশীৰ্বাদ কৰিম আমাৰ ভগৱানৰ ওচৰত তো চাকি বন্তি জ্বলাই কিনে ধুনীয়াকৈ এটা যাত্ৰা লৈ পিনে আমি একেলগে ওলাই গৈ আছোঁ অল আছাম ৰাইডত তো এতিয়া ফাইনেলি আহি পালোঁ মই বকো ইয়াতে আছে ৰেপিং দোকানখন ইয়াতে কাম কেইটামান কৰি লওঁ পালোঁ এতিয়া আমি কাৰ ফাচিয়ন তো ইয়াতে সৰু সুৰা কামবিলাক কৰিম আৰু মই তো ইয়াতে কৰিম এতিয়া আমাৰ জিউছৰ পূৰা অৱস্থা আৰু মই এক্সট্ৰা গেটখন যে ভাঙিছিলে দেখাই দি আছোঁ তো এইটো চাব পাৰে এক্সট্ৰা গেটখন এইখিনি মই এনেও কাটি দিম মই আগৰ পৰা প্লেন আছিলে এইটো কাটি দিম তাৰমানে তো সেইখিনি জেগাত কাটি দিম বুলি ভাবিলোঁ না সেইটো কাৰণে ভাঙিও গ'ল আৰু এইটো ফুটৰেষ্টটো ভাঙিছিলে বাকী এইখিনি গৈছে মোৰ এইটো লগোৱা নাছিলে এইটো লগাই লৈছোঁ আৰু বেকলাইটটো ক্লিপটো ভাঙিছিলে বাকী এইফালেতো একো নাই তো সেয়াই আৰু এইখিনিয়ে কাম আছিলে তো এইখিনি কাম এতিয়া বাইকৰ মানে অল এভৰিথিং গোটেই কমপ্লিট মানে অকণমান লেতেৰা হৈ আছে তো সেইখিনি আৰু এতিয়া থৈ দিয়াৰ লগে লগে আৰু গাইছ আমাৰ জিউছ চিল্কি যাব এতিয়া কামটো কৰিলোঁ ৰ'বা চ' গাইছ কামটো নহ'লে ইয়াতে যোনটো মই বনাম বুলি ভাবিছিলোঁ সেইটো বনোৱা নগ'ল এতিয়া গাইছ গৈ আছোঁ মই বজাৰত মোক বেগ ল'ব লাগে বেগটো লৈ লওঁ আৰু গোটেইখিনি বস্তুটো লোৱা হৈয়ে গৈছে মোৰ অলৰেডি তো ঘৰত আছে বাকী এটা বেগ মানে ল'ব লাগে সেইটো বেগটো কামত দিব বহুতখিনি মই কাপোৰ কানিখিনি ল'ব পাৰিম পিছফালে বান্ধি পিনে তাকে এতিয়া বেগ চাওঁ ৰ'বচোন আজি হ'ল গাইছ শনিবাৰৰ দিনা বজাৰ হয় ইয়াতে তাকে বজাৰৰ ইয়াতে পাওঁ কেনেকুৱা কি পাওঁ চাওঁ চাই চিন্তি ভালকৈ লৈ লওঁ এটা কম দামী চাই থেংক ইউ বাইদেউ ক'ত যোৱা হা অঁ দে এই কিবা বজাৰৰ বেগ ল'ব আহিছিলোঁ দে চলা গাইছ দেন এতিয়া এইটো বেগটো লৈ ল'লোঁ এইটো বেগটো সৰু বেগ ল'লোঁ আৰু ইফালে মোৰ কাৰণে এটা পেন লৈ ল'লোঁ মানে ৰুমত পিন্ধা কৰি বাকী ইফালে এইটো বেগটো লৈ ল'লোঁ চাব পাৰে সেইটো বেগটো ইয়াতে বান্ধা থাকিব মানে মই হালকা হ'ব লাগে ন কাৰণ মই ইমান দূৰ ৰাইড কৰিম তো তেতিয়া অকণমানতো মোক মানে ফ্ৰী লাগিব না মানে গাইছ কথাটো হ'ল কি মই পিছফালে বেগটো নল'লোঁ হয় এটাতো অলৰেডি মোৰ বেগ আছে তেনে সেইটোতে ল'ব পাৰিলোঁ হয় সেইটো পিঠিত ল'ম ন তো সেইটো কাৰণে অকণমান সুবিধা হ'ব চাগে কাৰণ বহুত দূৰত যাম ন তো সেইটো কাৰণে মানে হাতৰ এইবিলাক বিষ উঠি যাব বেছি ওজন বস্তু ল'লে তো সেইটো কাৰণে এটা বেগ লৈ ল'লোঁ আৰু কম দামী চাই তো বেছি দাম নহয় গাইছ 180 পৰিলে চাগে আৰু পেণ্টটো কিমান পৰিলে 120 টকা বেছি দামী লোৱা নাই আৰু মানে এনেই আৰু নৰ্মেল চলা কৰি লৈ লৈছোঁ তো এতিয়া গাইছ অল এভৰিথিং গোটেই ক্লিয়াৰ হৈ গ'ল বাইকৰ খালি ষ্টিকাৰটো হৈ গ'ল আৰু তো সেইটো কি হয় বা আৰু ভগৱানে জানিব এই লগৰজনক ক'ব লাগিব তাকে বনাই আহিব দিম চাগে নহ'লেতো ইয়াতে নহ'ব ইয়াতে তাৰমানে নোৱাৰে এতিয়া গাইছ কাম আছে যদি ফ্ৰণ্টৰ নাম্বাৰ প্লেটটো তো সেইটো লগাই ল'ব লাগে এতিয়া বেলেগ একো কাম নাই আৰু এতিয়া মই অকণমান চাফা চুফা হ'ব লাগে আৰু চুলি তুলি কাটি পিনে অকণমান ৰেডি হৈ যাওঁ ন কি কোৱা গাইছ তো আশা কৰিলোঁ গাইছ সকলোকে লগ পাম ধুনীয়াকৈ অল আছাম ৰাইডত বহুতে এক্সাইটেড হৈ আছোঁ বেছি তাৰিখ নাই আৰু গাইছ আপডেটটো মই বহুত লেটকৈ দি দিলোঁ
মানে কি ক'বা আৰু গাইছ সময়টোৰ কাৰণে অসুবিধা হৈ গ'ল ইফালে মই কি কয় ফেষ্টিভেলটো শ্বুটৰ কাৰণে মানে কোনোফালে মানে ব্লগবিলাক বনাব সুবিধা পোৱা নাছিলোঁ টাইম পোৱা নাছিলোঁ আৰু ইফালে মোৰ মাইকটো বেয়া হৈছিলে GoPro তো মাইকটো নতুনকৈ বনাই ল'লোঁ তেনেকৈ আৰু গাইছ টাইমবিলাক মানে মিলা নাছিলে তো সেইটো কাৰণে এতিয়া লেট হৈ গ'ল গাইছ আপডেটটো তো আপডেটটো মই আপোনালোকক মই 16 তাৰিখ 15 তাৰিখতে দিব লাগিছিলে বাট গাইছ একো নাই আৰু গাইছ আপোনালোকে ভিডিঅ'বিলাক জল্দি জল্দি চাব অল আছাম ৰাইডত গাইছ ডেইলি ব্লগ দিম চাগে ভাবিছোঁ আপোনালোকে কি কয় কমেণ্টত জনাবচোন অকণমান এতিয়া আৰু দেৰি নকৰোঁ আৰু গাইছ ইফালে বৰষুণটো আহিব চাগে আৰু খাতৰানাক জবৰদস্ত একদম গৰম দি আছে পুৰা গৰম বাই এতিয়া আমাৰ জিউ চক গাইছ এতিয়া ফিউলটো কৰিলোঁ একদম ফিউল নাই একদম গাইছ 0 কিলোমিটাৰ দেখাই আছে এভাৰেজটো এতিয়া ফিউলটো ভৰাই ল'ব লাগিলে লৈ পিনে এতিয়া ঘৰত যাওঁ যাই পিনে আৰু কি ক'বা যাই পিনে আৰু ময়ো ফ্ৰেছ হওঁ ভাত পানী খাওঁ খাই পিনে আৰু অকণমান ৰেষ্ট লওঁ আৰু মানে এইবিলাকৰ ৰাইডিঙৰ কাৰণে অকণমান কিবা কিবি ঠিক কৰোঁ আৰু এতিয়া চ' আৰু গাইছ ভিডিঅ'টো এণ্ড কৰাৰ আগতে এটা কথা কৈ লওঁ আপোনালোকে তো যোৱা ভিডিঅ'ত ফেচ ৰিভিল ভিডিঅ'টো চালে এতিয়া গাইছ মই ভিডিঅ'টো এনেকুৱা কৰি ফেচ দেখুৱাই কিনে ভিডিঅ' বনাম নে আগৰ দৰে এনেকুৱা হেলমেট পিন্ধি নৰ্মেলি বনাম তো সেইটো একেলগে গাইছ কমেণ্টটো কৰি দিবা ধুনীয়াকৈ বাকী আজি ভিডিঅ'টো এইখিনিয়ে গাইছ আপোনালোকে ভিডিঅ'টো মৰম দিব বুলি আশা থাকিলে গাইছ আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ ধুনীয়াকৈ গাইছ বাই গাইছ বাই লাভ ইউ অল গাইছ অল আছাম ৰাইডত লগ পাই আছোঁ সকলোকে গাইছ লাভ ইউ অল গাইছ বাই